নমস্কাৰ। মই আজি আপোনালোকলৈ দ্বিতীয়বাৰৰ বাবে আকৌ ইউটিউবৰ যোগেদি আহিছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ এজন বিশেষ ব্যক্তি পৰিচয় কৰি দিবলৈ আহিছোঁ। যদিহে আপোনালোকে তেওঁৰ বিষয়ে জানে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিও মোক জনাব আপোনালোকে, যাতে মই আগন্তুক দিনত আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ উপহাৰ দিব পাৰোঁ। আৰু ভিডিঅ'টো যাতে আপোনালোকে শেষলৈকে চায়। হয়, আপোনালোকে ঠিকেই ধৰিব পাৰিছে। মই MS ধোনীৰ বিষয়ে ক'ব ওলাইছোঁ। MS ধোনীৰ জন্ম হৈছিল 1983 চনৰ 7 জুলাইত ৰাঁচীত, ঝাৰখণ্ডত। তেওঁ স্কুল টীমৰ হৈ প্ৰথম খেলিবলৈ আৰম্ভ কৰিছিল। এইখনে তেওঁৰ স্কুল। ৰাঁচীত আছে বৰ্তমান। তেওঁৰ ফেমিলি, দেউতাক, মাক, বায়েক আৰু এজন তেওঁৰ দেউতাক, ককায়েক নৰেন্দ্ৰ ধনী সিং। তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল 2010 চনত সাক্ষীৰ সৈতে। তেওঁৰ জীয়েক হ'ল জিবা। তেওঁৰ ঘৰত ৰাঁচী থকা ঘৰখন ঝাৰখণ্ডত। তেওঁ বৰ্তমান বহুত কাৰ আৰু বাইকেৰে তেওঁৰ ঘৰত আছে। 2007 চনত তেওঁ T20 ৱৰ্ল্ড কাপ জিকিছিল। তেওঁৰ নেতৃত্বত তেওঁ কাপ্তান আছিল। 2011 চনত ICC ৱৰ্ল্ড কাপ জিকিছিল তেওঁৰ নেতৃত্বতে। তেওঁ ইয়াৰ উপৰিও 2011 চনত 1 নৱেম্বৰত আৰ্মীত জইন কৰিছিল। পদ্মশ্ৰী 2009 চনত তেওঁ সন্মান পাইছিল। পদ্মভূষণ 2011 চনত তেওঁ সন্মানিত হৈছিল। মোৰ পৰা যদি আৰু আপোনালোকে কিবা কাৰোবাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাওক। মই আপোনালোকক নিশ্চয় সহায় কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল। আকৌ নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। এজন ভাল ব্যক্তি হিচাপে আপোনালোকৰ আগলৈ পৰিচয় দাঙি ধৰিম। নমস্কাৰ, বাই বাই।